নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ বিৰাট সুখী সুখ 19 নৱেম্বৰ 2023 এই দিনটো চাগে প্ৰত্যেকজন ভাৰতীয়ৰ প্ৰত্যেকজন ক্ৰীড়াপ্ৰেমীৰ মনত দিনটো চাগে চাহ হৈ ৰৈ আছিলে 19 নৱেম্বৰ 2023 কি হৈছিলে ঘটনাটো আপোনালোকে মনত পেলাওক আৰু আজিৰ দিনটো আজিৰ নিশাটো এতিয়া মই সময় কিমান হ'ল আপোনালোকক কৈছোঁ সময় হৈছে প্ৰায় 12:39 আজি আমি 30 জুনত পালোহি 29 জুনত যিখন খেল আছিলে এই মুহূৰ্তখিনি এজন ক্ৰিকেট প্ৰেমীৰ বাবে এজন ভাৰতীয়ৰ বাবে অতিকৈ কি ক'ম সুখময় আনন্দৰ কি বুলি ক'ম আৰু কোনো সীমা নাই ইমানেই ভাল লাগিছে বৰষুণত তিতি আহিছোঁ খেল চাই পেলাই আৰু ক'বই লাগিব যথেষ্ট ভাল খেলিছে আৰু আচলতে আমাৰ এইটো প্ৰাপ্য আমাৰ ৰোহিত শৰ্মাৰ প্ৰাপ্য প্ৰত্যেকজন ইণ্ডিয়ান খেলুৱৈৰ প্ৰাপ্য আৰু বিশেষকৈ মোৰ কাৰণে ৰাহুল দ্ৰাবিড় যিজন খেলুৱৈ গোটেই জীৱনত ইমান ধুনীয়া খেলিলে দ্য ৱাৰ্ল্ড বুলি কোৱা হয় তেখেতে এটাও ৱৰ্ল্ড কাপ ট্ৰফি তেওঁৰ ওচৰত নাছিলে আজি যি কি নহওক টীম ইণ্ডিয়াৰ প্ৰদৰ্শনৰ ফলশ্ৰুতিত তেওঁ এটা ট্ৰফি পালে আৰু বিৰাট কোহলিয়ে যিহেতু আপোনালোকে গম পাইছে যে তেওঁ এতিয়া T20 পৰা ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে ইয়াতকৈ ভাল মুহূৰ্ত কি হ'ব পাৰে আমাৰ দুখ লাগিব পাৰে বিৰাট কোহলি গুচি গৈছে কিন্তু যিজন মানুহ একেবাৰে নিজৰ কেৰিয়াৰৰ পিকত আছিলে একেবাৰে উচ্চতত আছিলে তাতে তেওঁ এৰি থৈ গৈছে সকলোকে সদায় স্মৰণ কৰিব বিৰাট কোহলিৰ যিটো ভূমিকা ইণ্ডিয়ান ক্ৰিকেটৰ বাবে সেয়া কাহিনী অনুই কৰিব নোৱাৰি যথেষ্ট আজি বৰ ধুনীয়া প্ৰদৰ্শন কৰিলে সকলোৱে কৈ আছিলে ইমান ধুনীয়া ফ্লপ গৈ আছে কিন্তু ৰোহিত শৰ্মাই কৈছিলে যে হয়তো বিৰাটে বচাই থৈছে তেওঁৰ ইনিংছটো ফাইনেলৰ কাৰণে আৰু সঁচাকৈ আজি আহিলে আৰু বুমৰাৰ যিটো কামবেক 24টা বলত 24 ৰান লাগিছিলে তাৰপিছত যিটো কামবেক মই যেতিয়া ষ্টেটাছ দি আছোঁ এটাতে মই ফিনিছ বুলি দি দিলোঁ যেতিয়া 24 লাগিছিলে তাৰপিছত বুমৰাৰ সেই অভাৰটো ক্লাছনৰ সেই উইকেটটো যিটো হাৰ্দিক পাণ্ডিয়াই ল'লে বহুত ক্ৰুচিয়েল হয় স্কাই কেচটো সেইটোতো আটাইতকৈ টাৰ্ণিং পইণ্ট হয় সেই প্ৰথমতে যদি 6 লাগি গ'লহেঁতেন খেলে খতম আছিলে বাকী চাউথ আফ্ৰিকা ইমান বছৰৰ মূৰত খুব যদি মোৰ ভুল হোৱা নাই 32 বছৰৰ মূৰত তেওঁ চাগে তেওঁলোকে ফাইনেল পাইছিলে তথাপি তেওঁলোক আজি জয়ী হ'ব নোৱাৰিল তথাপি কয় নহয় কাৰোবাৰ কাৰণে সুখ হ'লে কাৰোবাৰ কাৰণে দুখ হ'ব তেওঁলোকৰ দলটোৱে যথেষ্ট ধুনীয়া খেলিছে ভাল খেলিছে আগলৈ প্ৰদৰ্শন কৰক আচলতে এই ট্ৰফিটো আমাৰ ৰোহিতৰ বাবে কোহলিৰ বাবে দ্ৰাবিড়ৰ বাবে প্ৰত্যেকজন ভাৰতীয়ৰ বাবে অতিকে প্ৰয়োজনীয় আছিলে লাষ্ট আমি 2011 চনতেই ৱৰ্ল্ড কাপ জিকা ICC টুৰ্ণামেণ্ট আমি 2013 চনত জিকা তথাপিও ইয়াৰ পাছৰটোৰ কাৰণে লাগিলে আমি চাউথ আফ্ৰিকাক শুভেচ্ছা দিমেই কিন্তু বৰ্তমানৰ যিটো আছিলে সেইটো আমাৰ খুব প্ৰাপ্য কাৰণ কেলেই 19 নৱেম্বৰত আমি 2006 চনত যিটো দুখ পাইছিলোঁ আৰু খেলখন ইমানেই টান হ'ল সেই দুখখিনি যাতে বহি প্ৰকাশ হ'ল যেন আমাৰ এনেকুৱা লাগিছে বাকী কেনেকুৱা মুহূৰ্ত মই পাৰ কৰিছোঁ আপোনালোক দেখুৱাই আছোঁ ৰ'ব It's in the air, it's Sandy. They will be celebrating for a long, long time. Last time for such a great man in Rahul Dravid. Look at that for emotion. ঠিক এনেদৰে আমি যিটো জিকাৰ মুহূৰ্ত সেইটো উপভোগ কৰিলোঁ খুৰাহঁতৰ ঘৰত চালোঁ প্ৰায় খেলবোৰ আমি খুৰাহঁতৰ ঘৰলৈকে চাওঁ আৰু জয়সাহৰ যিটো কথা সিদিনাখন যেতিয়া এটা প্ৰেছ মিটত দিছিলে যে 2024 চনত বাৰ্বাডছত যিটো খেল হ'ব T20 চেম্পিয়নশ্বিপ ৰোহিত শৰ্মাৰ নেতৃত্বত আমি জিকিম বুলি কৈছিলে কথাটো সঁচা হৈ গ'ল আৰু মোৰ ইমান দুখ লাগে নহয় যেতিয়া 23 চনৰ এই নৱেম্বৰ মাহত ৰোহিত শৰ্মাই যেতিয়া কান্দি সেই পেভিলিয়নলৈ যায় সেই যাত্ৰাটো বৰ বিশেষ দুখৰ আছিলে বহুত কষ্টদায়ক আছিলে সেই যাত্ৰাটো মই চাব পৰা নাই মই নিজেও বহুবাৰ সেইটো দেখি কান্দিছোঁ মোৰ বহুত দুখ লাগিছে তো বাকী শুভেচ্ছা থাকিলে ইণ্ডিয়ান ক্ৰিকেট টীমলৈ আৰু চেম্পিয়ন ট্ৰফি আহিছে 25 চনলৈ বিৰাট কোহলিলৈ শুভেচ্ছা জনাইছোঁ ইমান সুন্দৰ এটা কেৰিয়াৰ T20 কেৰিয়াৰ তেওঁ এটাই অৱসৰ লৈছে আৰু টেষ্ট আৰু ODI তেওঁ খেলিব বাকী যিসকল নৱপ্ৰজন্মই দায়িত্ব ল'ব তেওঁলোককো শুভেচ্ছা জনাইছোঁ যিহেতু তেওঁ যেতিয়া 2011ত আহিছিলে যেতিয়া ৱৰ্ল্ড কাপ জিকিছিলে ইণ্ডিয়া সেই মুহূৰ্তত তেখেত নতুন আছিলে আজি তেওঁ যেতিয়া এৰি থৈ যাব কোনোবা নতুন কান্ধত এইবিলাক ভাৰ পৰিবগৈ তো সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে জনাব যে আপোনালোকৰ কাৰণে টাৰ্ণিং পইণ্ট কোনটো মোৰ কাৰণে ধৰি লওক বুমৰাৰ অভাৰকেইটা তো কিছুমানে ক'ব ক্লাছনৰ উইকেটটো কিন্তু কিছুমানে ক'ব স্কাই কেচটো সেইকাৰণে মই ভাবিছোঁ আপোনালোকে কিনো মতামত আছে আপোনালোকে কমেণ্টত জনাব চাওঁ কাৰ মতামত আমাৰ লগত মিলে তো এয়াই আছিলে কোনো ধৰণৰ এডিট নাই কোনো ধৰণৰ মেকিং নাই আবেগ যি আছিলে আপোনালোকৰ আগত কৈছোঁ যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰিব ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব সকলোৱে ভালে থাকক এইখিনি ছবি চাই সকলোৱে নিজৰ দিনটো স্মৰি থাকক